আমি এতিয়া আলু ৰেচিপি এটা বনাম আমাৰ ভাইটিয়ে বেকগ্ৰাউণ্ডত এই মাত্ৰ হাগি আহি পেলাই এটা ভিডিঅ' বনাই আছে আমি আৰম্ভণিতে এই আলুটো এতিয়া হত্যা কৰিম এই চাওঁ হত্যা কৰিলোঁ আলুটো কুকৰত আমি হত্যা কৰি পেলাই লাহে লাহে আলুটো কাটিবলৈ আৰম্ভ কৰিছোঁ এনেকৈ আলুটো কাটি আমি দুফাল কৰি পেলাম এই চাওক দুফাল কৰি পেলাম এতিয়া এই দুফালটো আমি এনেকৈ কাটি সৰু সৰু টুকুৰা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই ঘণ্টাটো টিপি দিবলৈ নেপাহৰিব তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বুঢ়া মানুহৰ নিচিনাকৈ নক'বা ঠিককৈ কোৱা আলুবোৰ কটা হ'লে আৰু বেলেগ কাম আৰম্ভ কৰিম তথাপি আমি আলুবোৰ লাহে লাহে সৰু কৰিব লাগিছিল যদিও যিমান সৰু কৰিব পৰা ইমান সময় দিব লগা তথাপি আমি কাটি আছোঁ তাৰপিছত আৰু অলপ এইটো আলুবোৰ আমি তাৰপিছত ফলাফল কৰা আপোনালোকক দেখুৱাই থাকিম আমি লাইভত থাকিম আৰু খন্তেক পিছতে আমি উভতি আহিম 12টাৰ মাজলৈ গতিকে এইখিনি সময়ত আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ পিছতে আমি আপোনালোকক ভিডিঅ' ভজা নহয় চৰি দেই ভুল হৈ গ'ল আৰু থাকিয়ে পিঁয়াজৰ লগত আলু ভাজি হ'ব এয়া মই পিঁয়াজখিনি দিছোঁ পেহা ৰেচিপি কোৱা মই ৰৈ পেলাই হ'ল লাইটটো দি লৈছো নহয় পোহৰটো নপৰে আমি ইয়াত যাদু দেখুৱাম আমি এই আলুখিনি ঘূৰাই দিওঁ এতিয়া আমি যিটো আলু কাটিছিলোঁ তাৰ পৰা এটা ডাঙৰ আলু ওলাই আহিব চাব দেই হিং পিং খাং ডাঙৰ খাং এই চাওক এয়া ডাঙৰ আলু এটা ওলাই আহিলে এয়া হ'ল আমাৰ ৰেচিপিটো ভাল